যদি আপুনি এতিয়ালৈকে চৰকাৰী টয়লেটৰ পইচা পোৱা নাই তেন্তে আপোনাৰ বাবে আহিছে সুখবৰ এতিয়া আপোনাৰ বাবে দুটা নতুনকৈ আপডেট আহিছে এই দুটা আপডেট আপোনালোকৰ বাবে অতিকৈ প্ৰয়োজনীয় হ'ব সেইকাৰণে আজি লৈ আহিছো আপোনালোকৰ বাবে এইটো ভিডিঅ' সো ফ্ৰেণ্ডছ আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰিছো যদি আপুনি এতিয়ালৈকে পইচাখিনি পোৱা নাই তেন্তে আজিৰ এইটো ভিডিঅ' আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব সেইকাৰণে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথম ভিডিঅ' ডেসক্ৰিপচনত এটা লিংক দিছো সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো পেজলৈ আহিব পাৰিব নহলে আপুনি গুগলৰ সাৰ্চ বাৰত আপুনি লিখিব searchbharatmission.gov.in এখিনি লিখি আপুনি সাৰ্চ কৰি এইটো পেজলৈ আহিব পাৰিব ইয়াৰ পাছত আপুনি তলপিনে আহিব তলপিনে অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত এটা অপচন দি আছে মিছ আপুনি ইয়াত ক্লিক কৰিব তাৰ পাছত আপুনি ওয়েট কৰিব ইয়াৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব আপুনি একেবাৰে তলপিনে আহিব অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে MR13A এই প্ৰথম অপচনত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপুনি ওয়েট কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব ইয়াত আপুনি চাব পাৰিব সাইন নম্বৰ দি আছে আসাম ইয়াত আপুনি ক্লিক কৰিব তাৰ পাছত আপুনি ওয়েট কৰিব অলপ লোডিং হ'ব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব ইয়াত অসমৰ গুটেকেটা ডিস্ট্ৰিক্টৰ নাম আহিব ইয়াৰ পৰা আপুনি আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম উলিয়াই আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ নামত আপুনি ক্লিক কৰিব ডিস্ট্ৰিক্টখনৰ নামত ক্লিক কৰাৰ পাছত আপুনি ওয়েট কৰিব অলপ লোডিং হ'ব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপোনাৰ ডিস্ট্ৰিক্টৰ এৰিয়াৰ যিমান ব্লক আছে ইয়াত আপোনাৰ ব্লকখনৰ নাম আহি যাব ইয়াৰ পৰা আপুনি আপোনাৰ ব্লকৰ নামত আপুনি ক্লিক কৰিব তাৰ পাছত আপুনি ওয়েট কৰিব ইয়াৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপোনালোকে প্ৰথম চাব পাৰিব ইয়াত দিছ পঞ্চায়ত নেম ইয়াত আপোনাৰ পঞ্চায়তৰ নাম থাকিব তাৰ পাছত ইয়াত আপোনাৰ ডিস্ট্ৰিক্টৰ যিসকলৰ নাম অলৰেডি আপলোড হৈ গৈছে সেইসকলৰ ইয়াত তালিকা আছে ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াত আপুনি এই ব্লু কালাৰ নাম্বাৰত ক্লিক কৰিব প্ৰথম আপোনাৰ পঞ্চায়তৰ নামটো ইয়াত চাব তাৰ পাছত আপুনি ৰাইট সাইডত ইয়াত ব্লু কালাৰ নাম্বাৰত আপুনি ক্লিক কৰিব তাৰ পাছত আপুনি ওয়েট কৰিব ইয়াৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব আপুনি তলপিনে আহিব অহাৰ পাছত আপুনি প্ৰথম চাব পাৰিব ইয়াত আপোনাৰ পঞ্চায়তৰ নাম থাকিব পাছত আপোনাৰ গাঁৱৰ নাম ইয়াত থাকিব ইয়াৰ পাছত ইয়াত আপোনাৰ হেবিটেশ্যনৰ নাম থাকিব ইয়াৰ পাছত আপোনাৰ এপ্লিকেশ্যন আইডি নম্বৰটো ইয়াত থাকিব তাৰ পাছত আপোনাৰ ফেমিলি হেড ইয়াত আপোনাৰ নাম থাকিব আৰু ইয়াৰ পাছত ইয়াত আপোনাৰ দেউতাৰ নাম থাকিব আৰু মহিলাৰ নামত যদি টয়লেটখন হয় তেন্তে ইয়াত আপোনাৰ হাজবেণ্ডৰ নাম থাকিব 2023 চনত যিসকলে আবেদন কৰিছিল সেইসকলৰ 2023 চনৰ ডিসেম্বৰ মাহত আপলোড হৈছে অফিচত ইয়াত আপুনি চাব পাৰিব ডেট দি আছে এই তালিকাত প্ৰথম আপুনি আপোনাৰ নামটো সুন্দৰকৈ আপুনি চেক কৰিব যদি এই তালিকাত আপোনাৰ নামটো পাই যায় তেন্তে আপুনি পইচাখিনি কেনেকৈ লাভ কৰিব পাৰিব মই ইয়াত আপোনালোকক দেখুৱাই দিম আৰু যদি আপুনি একেবাৰে নতুনকৈ আবেদন কৰিছে আজিৰ পৰা 3-4 মাহ আগত যদি আপুনি আবেদন কৰিছে তেন্তে আপোনালোকে নিশ্চয় মোক কমেন্টত জনাব যাতে মই নেক্সট ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিব পাৰো এতিয়া এই তালিকাখন হল যিসকলে 2023 চনত আবেদন কৰিছিল চৰকাৰী টয়লেটৰ বাবে সেইসকলৰ এই তালিকা হয় আৰু এই তালিকাত নাম থকা প্ৰতিজন বেনিফিচিয়াৰী প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিব পাৰিব 18000 টকা সেইকাৰণে ইয়াত প্ৰথম আপুনি এই তালিকাত আপোনাৰ নামটো সুন্দৰকৈ চেক কৰিব ইয়াৰ পাছত মই এতিয়া আপোনালোকক দ্বিতীয় আপডেটটো দেখুৱাম ইয়াৰ পাছত আকৌ আপুনি হোম পেজলৈ উভতি আহিব লাগিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব আপুনি তলত আহিব ইয়াত দিছে SSG 2023 ইয়াত আপুনি ক্লিক কৰিব তাৰ পাছত আপুনি ওয়েট কৰিব ইয়াৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব ইয়াত আপুনি চাব পাৰিব ইয়াত দিছে পিৰ ভেৰিফিকেশন এন্টি ষ্টেটাস ইয়াত আপুনি ক্লিক কৰিব তাৰ পাছত আপুনি ওয়েট কৰিব ইয়াৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব আপুনি ইয়াত চাব পাৰিব ইয়াত 4 নম্বৰত দি আছে আসাম আপুনি ইয়াত ক্লিক কৰিব তাৰ পাছত আপুনি ওয়েট কৰিব ইয়াৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব তলত আহিব ইয়াত দিছে ডিস্ট্ৰিক্ট নেম ইয়াত আপুনি আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম উলিয়াই আপুনি আপোনাৰ ডিস্ট্ৰিক্টখনৰ নামত আপুনি ক্লিক কৰিব তাৰ পাছত তলত আহিব তলত অহাৰ পাছত এতিয়া আপুনি চাব পাৰিব ইয়াত দিছে ব্লক নেম ইয়াত আপোনাৰ ব্লকৰ নাম থাকিব তাৰ পাছত আপুনি চাব পাৰিব ইয়াতে এটা অপচন দি আছে পিৰ ভেৰিফিকেশন ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তাৰ পাছত আপুনি তলত চাব পাৰিব ইয়াত দিছে কমপ্লিট আৰু ইয়াত দিছে 48 ইয়াত আপুনি চাব পাৰিব প্ৰথম আপুনি লেফট সাইডত চাব পাৰিব ইয়াত আপোনাৰ ব্লক নাম থাকিব আপোনাৰ ব্লক নামটো প্ৰথম ইয়াৰ পৰা আপুনি উলিয়াব ব্লক নামটো লোৱাৰ পাছত আপুনি ৰাইট সাইডত সুইপ কৰিব ৰাইট সাইডত সুইপ কৰাৰ পাছত আপুনি ওপৰত চাব পাৰিব ইয়াত দিছে পিৰ ভেৰিফিকেশন ইয়াত দিছে তাৰ পাছত ইয়াত দিছে কমপ্লিট আৰু তলত ইয়াত ব্লু কালাৰ নাম্বাৰ দিছে নাম্বাৰত আপুনি ক্লিক কৰিব তাৰ পাছত আপুনি ওয়েট কৰিব ইয়াৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব প্ৰথম আপোনাৰ ব্লকৰ নাম থাকিব পাছত আপোনাৰ পঞ্চায়তৰ নাম থাকিব ইয়াৰ পাছত আপোনাৰ গাঁৱৰ নাম ইয়াত থাকিব ইয়াৰ পাছত আপুনি ৰাইট সাইডত সুইপ কৰিব ৰাইট সাইডত সুইপ কৰাৰ পাছত ইয়াত আপুনি চাব পাৰিব নেম দি আছে ইয়াত আপোনাৰ জিপিএছ জিআৰএছ যিজন আছে আপোনাৰ পঞ্চায়তৰ এই পঞ্চায়তৰ জিপিএছ আৰু জিআৰএছৰ নাম ইয়াত থাকিব যদি ইয়াত আপুনি আপোনাৰ পঞ্চায়তৰ জিপিএছ আৰু জিআৰএছৰ নাম পাই যায় তেন্তে আপুনি অতি সোনকালে পইচাখিনি লাভ কৰিব পাৰিব আৰু লগতে তেওঁৰ নাম্বাৰটো ইয়াত থাকিব আৰু কেতিয়া জিঅ'টেক হৈছে ইয়াত আপুনি চাব পাৰিব কমপ্লিট ডেটটো ইয়াত দি আছে যদি ইয়াত আপোনাৰ পঞ্চায়তৰ জিপিএছ আৰু জিআৰএছৰ নাম যদি আপুনি পাই যায় জিপিএছ বা জিআৰএছৰ নাম তেন্তে আপোনাৰ পঞ্চায়তটো অলৰেডি ভেৰিফিকেশন কমপ্লিট হৈ গৈছে এতিয়া আপুনি অতি সোনকালে পইচাখিনি লাভ কৰিব পাৰিব 1 মাহ বা 2 মাহৰ ভিতৰত আপুনি পইচাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব যদি ইয়াত আপোনাৰ জিপিএছ বা জিআৰএছৰ নাম যদি এনেকৈ আপুনি আপোনাৰ পঞ্চায়তৰ জিপিএছ আৰু জিআৰএছৰ নামত আপুনি চেক কৰিব পাৰিব যে আপোনাৰ পঞ্চায়তটো এতিয়া ভেৰিফিকেশন হৈছে নেকি যদি আপোনাৰ পঞ্চায়তটো ইয়াত ভেৰিফিকেশন হৈ যায় তেন্তে ইয়াত আপোনাৰ জিপিএছ আৰু জিআৰএছৰ নাম থাকিব আৰু জিপিএছ আৰু জিআৰএছৰ নাম যদি আপুনি পাই যায় তেন্তে আপুনি 1 মাহ বা 2 মাহৰ ভিতৰত আপুনি পইচাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব সো ফ্ৰেণ্ডছ আজিৰ এইটো ভিডিঅ'তে এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যদি ভিডিঅ'টো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব সো ফ্ৰেণ্ডছ আজিৰ এইটো ভিডিঅ'তে এইখিনি আছিল